সাজ প্ৰস্তুত কৰা পদ্ধতি। আমি সাজ প্ৰস্তুত কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কেমেৰা পাৰ্চন উৰ্মিলা বৰুৱাৰ সৈতে মই উজ্জ্বল মেচ কছাৰী। এয়া দেখিবলৈ পাইছে সাজ বৰা চাউলৰ চেয়া দা ভাত। এইখিনি আমি এতিয়া এনেকৈ মিহি কৰি পিঠা সানি বাল্টিং এটা থৈ দিম কেইদিনমান ধৰি। তাৰপিছত এই ৰস ওলাব ইয়াৰ পৰা। এনেকৈ মিহি কৰি যাম ভাতখিনি। আমি ভাতবোৰ চাউলবোৰ এনেদৰে পিচি পিচি এতিয়া কোমল কৰি পেলালোঁ। এনেকৈ পানী দি দি লদাবোৰ ভাঙিছোঁ। এই দেখিবলৈ পাইছে লদাবোৰ কেনেকৈ ভাঙিছোঁ। বেছি পিচিব নালাগে, নহ'লে ভাতবোৰ মানে ভাঙি যায়, তাৰ ফলত অলপ বেয়া হয় টেষ্টটো। এয়া দেখিবলৈ পাইছে আমি কেনেকৈ ভাতবোৰ কোমল লদাবোৰ ভাঙি পেলালোঁ। এতিয়া ইয়াৰ ওপৰত আমি ইয়াৰ যিটো মেডিচিন বুলি কোৱা হয়, যিটো দাৱাই সাজৰ গুটি, সাজৰ পিঠা বুলি কোৱা হয়, যিটো আমাৰ গছৰ পাতেদি বনোৱা হয়, সেইটো দৰৱ, সেই দৰৱটো আমি ইয়াত মিহলাই দিম। এতিয়া এই দৰৱখিনি আমি ইয়াতে দি চেটিয়াম আৰু অলপ অলপ এনেকৈ দি চেটিয়াইছোঁ আৰু সানি দিম। ইয়াত দেখিবলৈ পাইছে দৰৱ চাইকেল যদি ভাতখিনি আমি মিহলাই সানি দেখিবলৈ পাইছে ভাতখিনি এটা সানিছোঁ দৰৱখিনি। তাৰপিছত কেইদিনমান আমি বাহিৰা ভৰাই দিম, নহ'লে ভৰাই তাত তাৰপৰা এটা এবাৰ উঠি দিয়াই খাব পাৰিম। ইমান খাব নালাগে দিলে খাব লাগিব। আগত খাব লাগে মই ৰাখিম চলো খাব লাগে চলো Jangan lagi lagi, beri lagi, jangan lagi lagi. Bisa masuk mahal. Set kuring. Online. Yalah. তাৰপিছত এনেকৈ বাল্টিং এটাত ভৰাই দিলোঁ আৰু বাল্টিংটো এতিয়া দেখিবলৈ পাইছে। আৰু এসপ্তাহ দুসপ্তাহ পিছত আমি এই সাজখিনি উলিয়াই ইয়াৰ পৰা ৰহি ওলাব যিখিনি, সেইখিনি আলহী আহিলে খাবলৈ দিম। যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেখেতসকলক মই ৰহি উলিয়াই খুৱাম আৰু দেই। জয় অসম।